হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোক? আজি মই আপোনালোকক এখন এনেকুৱা দেশৰ কথা ক'ম, য'ত যাবৰ কাৰণে বা তাত থাকিবৰ কাৰণে আপোনালোকক কোনো ধৰণৰ ভিছা দৰকাৰ নহয়। সেই দেশখনৰ নাম হ'ল স্ভালবাৰ্ড। এই স্ভালবাৰ্ড নামৰ দেশখন আপোনাৰ আছে নৰৱেৰ কাষত। নৰৱেৰ প্ৰায় যদি আপুনি 800 কিলোমিটাৰ দূৰত যায়, এই স্ভালবাৰ্ড নামৰ দেশখন আছে। আৰু এই দেশখনত থাকিবৰ কাৰণে আপোনালোকক কোনো ধৰণৰ ভিছা দৰকাৰ নহয়। বাছ আপোনালোকৰ ইয়াত থাকিবৰ কাৰণে আপোনালোকক কোনো ধৰণৰ এটা কাম কৰিব লাগিব আৰু লগতে আপোনালোকৰ ওচৰত থকাৰ এটা জেগা থাকিব লাগিব, ঘৰ বা হোটেল বা যি নহওক। আৰু ইয়াত আপোনালোকে যাবৰ কাৰণে আৰু থাকিবৰ কাৰণে কোনো ধৰণৰ ভিছা দৰকাৰ নহয়। স্ভালবাৰ্ডৰ আপোনাৰ যোনটো কেপিটেল লংয়েকডেন, এইখন জেগাত আপোনালোকৰ পপুলেশ্যন হ'ল 2400 আৰু তাতে আপোনালোকৰ 1/3 পপুলেশ্যন বাহিৰৰ পৰা অহা বা আপোনালোকে ক'ব পাৰে প্ৰায় ধৰক 50খন দেশৰ পৰা ইয়াতে মানুহবোৰ আহিছে এই স্ভালবাৰ্ডৰ কেপিটেলত থাকিবৰ কাৰণে, যিহেতু ইয়াতে কোনো ধৰণৰ ভিছা নালাগে। কিন্তু এই ঠাইটোত থকা ইমান এটা সহজ নহয়, কাৰণ ঠাণ্ডাত ইয়াতে আপোনাৰ টেম্পাৰেচাৰ প্ৰায় -20°C গুচি যায় আৰু গৰম দিনত আপোনাৰ ইয়াৰ টেম্পাৰেচাৰ 10 ডিগ্ৰীৰ ওপৰলৈকে নাযায়। তাৰ লগতে আপোনালোকে যদি ইয়াৰ কেপিটেলখনৰ বাহিৰলৈকে যায় বা যেনেকুৱা আউটস্কাৰ্ট জেগা তাত যদি যায়, আপোনালোকে মেইনলি ৰাইফেল বা যিকোনো এটা বন্দুক লৈ যাব লাগিব, কাৰণ এই দেশখনত আপোনালোকৰ মানুহত কৰি পোলাৰ বিয়াৰৰ পপুলেশ্যন বেছি। আৰু লগতে এই দেশখনত বা এই স্ভালবাৰ্ড নামৰ জেগাটোত কোনো ধৰণৰ একো হস্পিটেল নাই। আকৌ যদি কিবা চিৰিয়াছ প্ৰব্লেম হয় বা কিবা বেমাৰ হয়, তো এমাৰ্জেঞ্চিৰ কাৰণে আপোনালোকে আকৌ সেই নৰৱেলৈ যাব লাগিব, যোনখন দেশ আপোনালোকৰ 800 কিলোমিটাৰ দূৰত আছে। তো এইবোৰ হ'ল কিছুমান এই দেশখনৰ কথা। আৰু এই দেশখন গোটেই পৃথিৱীত একমাত্ৰ এনেকুৱা দেশ য'ত কি থাকিবৰ কাৰণে আপোনালোকক কোনো ধৰণৰ ভিছা দৰকাৰ নহয়। কিন্তু এই দেশখনত যাবৰ কাৰণে আপোনালোকে ভায়া নৰৱে হৈ যাব লাগিব। সেইটো কাৰণে আপোনালোকক কিন্তু নৰৱে ভিছা দৰকাৰ হ'ব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।